ক'লে বয়সৰ তুলনাত সম্পূৰ্ণ এজন ভাল ডেকা যুৱক অসম কবি সমাজ ডেকা যুৱক আজি মই এখন ৰেলক নমস্কাৰ জনালোঁ অসমৰ এতিয়া অগ্ৰগণী কাব্যিক সংগঠন অসম কবি সমাজ 1988 চনত জন্ম লাভ কৰা এই সংগঠনটিয়ে যোৱা 5 মাৰ্চ 2023 চনত 35 বছৰ গৰকি 36 বছৰত ভৰি দিলে। সেয়েহে যোৱা জুলাইৰ 19 ফেব্ৰুৱাৰীৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি ইয়াৰ প্ৰতিষ্ঠা দিৱস নুনমাটি কবি সমাজৰ সৌজন্যত যোৱা 5 মাৰ্চ 2023 চন ৰবিবাৰে গুৱাহাটীৰ অম্বিকাগিৰি নগৰত থকা শংকৰদেৱ শিশু কুঞ্জত দিনজোৰা কাৰ্যসূচীৰে অতি গুৰুগাম্ভীৰ্য পৰিৱেশত অনুষ্ঠিত হৈ যায়। দিৱসৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী আছিল কবি নীলমণি ফুকন স্মৃতি কবি সমাৰোহ, মুকলি সভা আৰু কবি সমাজ পত্ৰিকা উন্মোচন আদি। দিনটোৰ কাৰ্যসূচীৰ পাতনি মেলা হয় পতাকা উত্তোলনেৰে। পতাকা উত্তোলন কৰে অসম কবি সমাজৰ সভাপতি ৰাজীৱ কুমাৰ ফুকন ডাঙৰীয়াই। বক্তব্যত তেখেতে কয়, আমি সকলোৱে জানো যে আমাৰ এই পৃথিৱীখন আমাৰ নহয়, আমাৰ ভৱিষ্যত পুৰুষসকলৰে পৃথিৱী। গতিকে আমি এই পৃথিৱীখন সযতনে ৰাখিব লাগিব, তেওঁলোকক আমি হস্তান্তৰ কৰিব লাগিব। আৰু সেইকাৰণে আমি আমাৰ ইতিহাস, আমাৰ সংস্কৃতি তেওঁলোকলৈ আমি বহন কৰি দিবৰ বাবে আমি এটা পথ ৰচনা কৰিব লাগিব। আৰু আমি অসম কবি সমাজে সেই পথ গ্ৰহণ কৰিছোঁ কবিতাৰে আৰু কবিতাৰ এক পৰিৱেশ সৃষ্টিৰে। আমি সেই উদ্দেশ্যেৰে আগত ৰাখি আমি 36 বছৰ অহৰহ আমি কামত ব্ৰতী আছোঁ। এই বছৰৰ পতাকা উত্তোলনৰ পাছতেই স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়। এই স্মৃতি তৰ্পণ অনুষ্ঠানত তৰ্পক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক শ্ৰীযুতা শশী প্ৰভা দাস ডাঙৰীয়ানীয়ে। তেখেতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ মাজৰ পৰা আঁতৰি যোৱা কবি সাহিত্যিকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আৰু বক্তব্যত নিজৰ গভীৰ শ্ৰদ্ধাঞ্জলি কবি সাহিত্যিকসকললৈ আগবঢ়ায়। ইয়াৰ পিছতেই চাহ বিৰতিত সকলো একেলগে চাহ গ্ৰহণ কৰে। কলকণি জাম ব্ৰেডেৰে আগবঢ়োৱা চাহকাপ যাতে সকলোৱে গ্ৰহণ কৰে তাৰ প্ৰতি উদ্যোক্তাসকলে চকু ৰাখে। সকলোৱে প্ৰয়োজনবোধ কৰা চাহকাপ অতি সন্তুষ্টিৰে শৃংখলিতভাৱে গ্ৰহণ কৰি যেন সকলো সতেজ হৈ পৰে। চাহ বিৰতিৰ পাছতেই অসম কবি সমাজৰ সভাপতি ৰাজীৱ কুমাৰ ফুকনদেৱৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সেই কবি জনাওঁ প্ৰণাম অসম কবি সমাজৰ এই আৰম্ভণি গীতেৰে কাৰ্যসূচী আৰম্ভ হয়। মুকলি সভা আৰম্ভ হোৱাৰ আগে মঞ্চত আসন গ্ৰহণ কৰা সকলোৰে পৰিচয় দাঙি ধৰা হয় আৰু একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
দূৰ দূৰণিৰ একাংশ কবি আগদিনাই আহি গুৱাহাটী পায়হি তেখেতসকলৰ মনত যেন অসম কবি সমাজৰ এগৰাকী অভিলাষ সকলোৱে চিনাকি পৰ্বত চিনাকি পাই যেন নথৈ আনন্দিত হৈ পৰে পৰিচয় প্ৰদানৰ পাছতেই সভাখন উদ্বোধন কৰে অসম কবি সমাজৰ প্ৰাক্তন সভাপতি ৰাজেন্দ্ৰনাথ বৰদলৈদেৱে অসম কবি সমাজখন গঠন হৈছিল অসমৰ বিভিন্ন অঞ্চলৰ পৰা যিসকল কবি আহিছিল এই তাহানিতে আৰু সেইসকলে দুদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা সদনত সকলোৰে মতামত সাপেক্ষে অভিৱৰ্তনৰ মাজেৰে অসম কবি সমাজ গঠন হৈছিল কিন্তু এটা কথা এইখিনিতে কৈ থওঁ যে অসম কবি সমাজ নামটো লগে লগে আৰু দুই তিনিটা নামো উৎসাহিত হৈছিল আমাৰ সদস্যসকলে সভাত উপস্থিত সকলোকে আদৰণি জনাই নুনমাটি কবি সমাজৰ সভাপতি ৰামচন্দ্ৰ মেধি ডাঙৰীয়াই নুনমাটি কবি সমাজৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ আদি কবি বাল্মীকিৰ মুখেৰে নিগৰিত সভাৰ বিশিষ্ট অতিথি আছিল সবিতা দেৱী সভাপতি কামৰূপ মহানগৰ জিলা সাহিত্য সভা সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণী পশ্যন্তু মা কশ্চিৎ দুঃখ ভোগে মা কশ্চিৎ দুঃখ ভোগে নমস্কাৰ সভাত বিশিষ্ট আবৃত্তিকাৰ জ্যোতিকা পাটোৱাৰী আৰু জুৰি গোস্বামীৰ যোগদান আছিল অনন্য কবি নীলমণি ফুকন ৰাতি ৰাতি সূৰ্য হেনো নামি আহে এই নদী ৰক্তক্ষৰা ভুজংজিনীৰ দৰে নাম ক'ত আছে একো কথা কবলৈ নাই হয়তো অদৃশ্য নদীৰ আজিলৈকে একো নাম নাই মাজ নিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে এটি অতিকায় দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি চকু সেউজীয়া এটা মৰা মাছৰ সভাত কাজিৰঙা প্ৰসংগত এটি গীত পৰিৱেশন কৰে বিমান গগৈয়ে কাজিৰঙা কাজি আৰু ৰঙাই কাজিৰঙাই কাজি আৰু ৰঙাই কাজিৰঙাই কাজিৰঙাই কান্দে ইনাই বিনাই কাজিৰঙাই কান্দে ইনাই বিনাই কাজিৰঙাই কান্দে ইনাই বিনাই ৰজাই দেখি আছে ৰজাই শুনি আছে ৰজাই দেখি আছে সভাৰ উপসভাপতি শামছুল বাৰিকে এক মন্তব্য এই সময়ছোৱাত অসম কবি সমাজে অসমৰ কবিসকলক একত্ৰিত কৰি কাব্য আন্দোলনৰ এটা ধাৰা আৰম্ভ কৰিছে এইটোৱেই বোধ কৰোঁ অসম কবি সমাজৰ অন্যতম কথা আন এজন উপসভাপতি ৰত্নেশ্বৰ বসুমতাৰীদেৱে আন এক মন্তব্য জনায়ৰ যিটো আমাৰ প্ৰথম কাৰ্যনিৰ্বাহকৰ যি কাৰ্যসূচী এই কাৰ্যসূচী অতি সাফল্যমণ্ডিতভাৱে আৰু গুৰুত্বপূৰ্ণকৈ আৰু অতি জাকজমকতাৰে অতি শৃংখলাবদ্ধভাৱে আমাৰ জনাই অসম কবি সমাজৰ মাননীয় সভাপতি আমাৰ আগত আছে তেখেত জয়কুমাৰ দলে তেখেতে এজন অধ্যক্ষ আছিল কলেজৰ আৰু বিশিষ্ট লোক তেখেতৰ নিচিনা লোক থকাৰ কাৰণে অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ গৈছে সমাজৰ কাৰ্যনিৰ্বাহক সদস্য জয়কুমাৰ দলে কয় যে সমগ্ৰ অসমীয়া জাতিৰ ঐক্যতাক জীয়াই ৰাখিবৰ কাৰণে অহৰহ চেষ্টা কৰা এখন মঞ্চ সাহিত্য সভাই যুগ যুগ ধৰি এই ঐক্যতা বান্ধি আহিছে অথচ আজি এই সাহিত্য সভা সমালোচনাৰ গন্ধিলৈ গুচি গ'ল এইটো এৰিলৈ মানে সমালোচনাৰ মঞ্চলৈ গৈছিল কিন্তু বহু চেষ্টাৰ ফলত ধৰি ৰাখিবলৈ এইখন মঞ্চ এই মঞ্চ উপসভাপতি উষা বুঢ়াগোহাঁয়ে নিজ বক্তব্যত কয় ইতিমধ্যে কবিতাৰ সম্পৰ্কত আমাৰ
গুৱাহাটী চাঞ্চল বাইদেৱে অসম কবি সমাজে বিগত 2 বছৰত বা পিছৰ কাৰ্যকালত কেনেধৰণে কাম কৰিব এটা তথ্যচিত্ৰ আহ্বান কৰা হ'ল কালি ধৰিলে সভাপতিৰ মন্তব্যৰে সভা ভংগ কৰা হয়। কবি সমাজে তেনেধৰণে কাম কৰিব বিচাৰিছোঁ। আমি এক হেতু হ'ব বিচাৰিছোঁ, হৃদয়ৰ পৰা হৃদয়লৈ আমি যাব বিচাৰিছোঁ। আমি জাতি প্ৰত্যেক অসমত বসবাস কৰা প্ৰতিটো জাতি উপজাতিৰ হৃদয়ৰ কথা আমি ব্যক্ত কৰিব বিচাৰিছোঁ। তেখেতসকলৰ সাহিত্য সংস্কৃতি আমি উদ্ভৱ কৰি ৰাখিব বিচাৰিছোঁ আৰু আমি জীৱনৰ এই বিচিত্ৰ অভিজ্ঞতাৰে আমি সকলো একতাৰে আগবাঢ়ি যাবলৈ ঐক্যবদ্ধ এখন মঞ্চ তৈয়াৰ কৰিব বিচাৰিছোঁ। আহক আমি সকলোৱে এইখন মঞ্চত সমবেত হওঁ আৰু আমি নতুন পুৰুষসকলকো আমি বাট দেখুৱাওঁ আৰু কণমানিসকলকো আমি অ আ ক খ শিকাওঁ, মানৱতাৰ অ আ ক খ। আজি আমি বিশেষ আৰু সময় আমাৰ কম হৈছে, ইয়াৰ পিছত আমি কবি সমাৰোহ আৰম্ভ কৰিম। এতিয়া আমি সভাপতিৰ মন্তব্য হিচাপে এইখিনি কথা মই ক'লোঁ। এতিয়া আমি সভা ভংগ কৰিছোঁ। এতিয়া আমি দুপৰীয়া আহাৰ গ্ৰহণ কৰি পুনৰ আমি নীলমণি ফুকন স্মৃতি কবি সমাৰোহত লগ পাম। কবিতাৰে আপোনালোকৰ মনৰ কথাখিনি আমি শুনিম। মুকলি সভা শেষ হোৱাৰ পাছতেই আহাৰ বিৰতি হয়। এই আহাৰ বিৰতিত সকলোৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। প্ৰায় 100জন মানুহৰ বাবেই আমিষ আহাৰৰ ব্যৱস্থা কৰা হয়। এনেদৰে সকলোৱে বহি এসাঁজন্ন গ্ৰহণ কৰি যেন সকলো এটি পৰিয়ালৰ দৰে হৈ পৰিছে আৰু যেন গঢ় লৈ উঠিছে সকলোৰে মাজত ঐক্য আৰু সম্প্ৰীতি। আহাৰ বিৰতিৰ পাছৰ কাৰ্যসূচী কবি নীলমণি ফুকন স্মৃতি কবি সমাৰোহ। ইয়াৰ উদ্বোধক ডক্টৰ এম কামালুদ্দিন আহমেদ, বিশিষ্ট কবি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, অসমীয়া বিভাগ। কবি নীলমণি ফুকন স্মৃতি কবি সমাৰোহখনি আৰম্ভ হোৱাৰ পূৰ্বে সমাজৰ সভাপতি ৰাজীৱ কুমাৰ ফুকন ডাঙৰীয়াই কবিসকলক উদ্দেশ্যি কয়, আৰু সেই আমাৰ অগ্ৰজ কবিসকলো এতিয়ালৈকে ৰৈ আছে কবিতা শুনিবৰ কাৰণে, নতুনসকলৰ কবিতা শুনিবৰ কাৰণে ৰৈ আছে। আজি জন্মত নতুন হ'লে এজন কবি নতুন নহয়। বয়সত 60 বছৰ পাৰ হোৱাৰ পিছতো এজন কবিয়ে পুৰণা ধৰ্মী কবিতাৰে অনুকৰণ কৰি থাকে, তেওঁ কবি নহয়। কবি হ'বলৈ আমি পুৰণাৰ পৰা নতুনলৈ যাব লাগিব, নতুন সৃষ্টি আমি কৰিব পাৰিব লাগিব, তেতিয়াহে আমাৰ কবিতা হ'ব, শিল্প হ'ব। আমি সকলো স্তৰে স্তৰে আমি আগবাঢ়ি আহিছোঁ। এটা সময়ত আমি ধুতি পিন্ধিছিলোঁ, এতিয়া আমি প্ৰায় ধুতি নিপিন্ধোঁ। আমাৰ সাজ পোছাক বদলি হৈছে, আমাৰ খাদ্য সম্ভাৰ বদলি হৈছে, ৰুচি বদলি হৈছে, অভিজ্ঞতা আমাৰ বেলেগ বেলেগ হৈছে, বাস্তৱসন্মত হৈছে। কবিতাও আমি বাস্তৱসন্মত হোৱা। বিশিষ্ট কবি সুমিত্ৰা গোস্বামীৰ সঞ্চালনত অনুষ্ঠিত এই কবি সমাৰোহত প্ৰায় 80গৰাকী কবিয়ে কবিতা পাঠ কৰে। ৰাজীৱ কুমাৰ ফুকন আৰু আমাৰ সেই সময়ৰে মীৰা ঠাকুৰ বাইদেউ, শশীপ্ৰভা দাস, ৰমেন কলিতা আৰু বহুতো এইখিনি এই সময়ত মোৰ মনত। সমাৰোহখনি উদ্বোধন কৰে বিশিষ্ট কবি ডক্টৰ এম কামালুদ্দিন আহমেদ ডাঙৰীয়াই। বিজ্ঞানৰ পেপাৰ লিখাৰ দৰে, বিজ্ঞানৰ এখন চাইণ্টিফিক পেপাৰ, ৰিচাৰ্চ পেপাৰ এখন লিখাৰ কাৰণে কবি এজনৰ বিজ্ঞানীগৰাকীৰ যিটো সাধনা, সেই একেই সাধনা কবিগৰাকীয়েও তেওঁৰ কবিতাত ৰক্ষা কৰিব পাৰিব লাগে। এই যে এলিয়টে কোৱা নৈব্যক্তিকতাৰ কথা, এই প্ৰসংগতে তেখেতে কৈছে, যেতিয়া আমি মন নিদিওঁ, তাৰমানে বিজ্ঞানৰ ক্ষেত্ৰত এক ধৰণৰ নৈতিকীয়া হ'লে বাৰে বাৰে আপোনাৰ কবিতালৈ আহিব কবিজনৰ মুখখন আৰু তেওঁৰ মুখৰ আঁৰৰ মুখাখন, যে বাৰে বাৰে এটা বস্তুৰে আহি থাকিব আৰু নৈতিকতাৰ পৰা কবিজন আঁতৰি যাব। তেনেকুৱা ধৰণৰ এটা সাংঘাতিক ধৰণৰ কথা ইলিয়টে কোৱা কথাটোতকৈ তেওঁ বেলেগ ধৰণে আমাক ক'লে যে বিজ্ঞানৰ এখন কবি সমাৰোহত কবি ৰুণুমণি গগৈ চুতীয়া। অসমীয়া বোৱাৰী মাঘ বিহুত মই ঢেঁকীত খুন্দো চিৰা, পিঠা, সান্দহ, মুড়ি,
জুই তাপত দোকান ৰঙা কৰি মই বনাওঁ তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, বল পিঠা আৰু যে কত বাকী মই বহাগৰ গুণমনা নাচনী, মই কুলি, মই কেতেকী। দুৰাচাৰ দুৰ্নীতি বিকাশ হোৱা সমাজৰ মই উত্তান্ত প্ৰতিবাদী। ৰাখিব খুজিছো অসমৰ খ্যাতি স্বাধীন চিতিয়া, মই অসমীয়া বোৱাৰী। মই অসমৰ বীৰাংগনা, মূলা গাভৰু কনকলতা, সতী জয়মতী সাধিকা ৰান্ধনী। স্বাধীন চিতিয়া, মই অসমীয়া বোৱাৰী। কবি জয়কুমাৰ দলে দুৰ্নিয়ন্ত্ৰিত এটা যন্ত্ৰ। প্ৰতিখন দেশৰ ৰাজ্যৰ প্ৰতিজন প্ৰেৰিত নেতা জনমতক আশ্বাস দিয়া শব্দযন্ত্ৰ। দুৰ্নিয়ন্ত্ৰিত স্বয়ংক্ৰিয় যন্ত্ৰে পৰিচালিত আধুনিক জীৱনধাৰাৰ শাসনতন্ত্ৰ। আমি আজি আধুনিক সভ্যতাৰ ভদ্ৰতাৰ নামত শাসনৰ যন্ত্ৰৰ ধিক্কাৰ কৰা নীলকণ্ঠ, প্ৰতিবাদী কণ্ঠৰ বাকৰুদ্ধ অথবা ৰাজদ্ৰোহৰ কৌশলী অপৰাধত মৃত্যুদণ্ড হ'ব বা চিৰবন্দী বঞ্চনাৰ অথন্তৰ। অদৃশ্য নাট্যকাৰৰ নাটক নিৰ্দেশকৰ নতুন নতুন সংলাপেৰে প্ৰলাপবকা নেতাজন প্ৰতিদিন নতুন নতুন আখৰেৰে নতুন 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 অভিনয়ৰ নিৰ্দেশকৰ অভিনয়ৰ কৃতিক নিৰ্বাচন। অসম কবি সমাজৰ কাৰ্যনিৰ্বাহক সদস্যা দীপিকা সাউণ্ডৰ সম্পাদনাত প্ৰকাশ পোৱা কবি সমাজ নামৰ পত্ৰিকাখন উন্মোচন কৰে আমন্ত্ৰিত বিশিষ্ট কবি নীলিম কুমাৰ দেৱে। পত্ৰিকাখনি উন্মোচন কৰি তেখেতে এটি চমু ভাষণ আগবঢ়ায়। পত্ৰিকাখনি উন্মোচনৰ পাছতেই পুনৰ কবিতা পাঠ আৰম্ভ হয়। কবি কনক চন্দ্ৰ ডেকা। কিবা অলপ খাই ললি নে নাই? ২-৩ ঘণ্টা পৰিবই চাগে। ভাই তোৰ পেটৰ কেঁচু কুমতিবোৰ এতিয়ালৈ সাৰে আছেনে বোলে? হাত কেইমুঠি ওচৰতে ৰদতে শুই শুই তইচোন ভাই শুকান কৰিহে নহলি। নিমন্ত্ৰিত বিশিষ্ট কবি নীলিম কুমাৰ। ট্ৰেইনত ৰাতিৰ ৰেলত টিলত টোপনি হোৱা নাছিল। তাৰপিছত ধেমাজি দুইৰাতি হোটেলত আছিলোঁ। সেই দুইৰাতি হোটেলত মই এক ৰাতি টোপনি হোৱা নাছিল। পিছদিনাখন ধেমাজিৰ পৰা যেতিয়া উলটি আহিছোঁ, তেতিয়া ৰাতি ৰেলতে আহিছোঁ, তেতিয়া কিন্তু মোৰ ধুনীয়া টোপনি আহিছিল। সেই কথাটোকে লৈ মই এটা কবিতা লিখিছোঁ, ৰাতিৰ ৰেল। অলপ ৰাতিৰ ৰেল। আজি মই এখন ৰেলক নমস্কাৰ জনালোঁ। তিনি ৰাতি পৰীক্ষাৰ অন্তত যোৱা গোটেই ৰাতিটো ৰেলখনে মোক কোলাত লৈ ঘূৰাই ঘূৰাই খুৱাই দিছিল। মোৰ চকুত থাকি দিছিল শীতল দিনবিলাক। ৰেলৰ বাহিৰে এই পৃথিৱীত আৰু কোনো নাই এনেদৰে নিজে জাগি আনক কোলাত লৈ খুৱাই থবলৈ ওলাই যায়। সেই তাহানিৰ আইডি ফুললৈ মনত পৰিছিল মোৰ ৰেলেৰে আইৰ চাগে হাত বিষাই গৈছিল। কেঁচুৱা কালত মোক ওলাই ওলাই মাজে মাজে চাগে সমকি ৰৈছিল সেই মহৎ দোলনি। সেই মহৎ দোলনি জীৱনত মাত্ৰ দুদিনেই আহে। তাৰপিছত পদে পদে জীৱনেই কৰে আমাক যাত্ৰাঘাত। জীৱনৰ কঠিন প্ৰস্তৰ ভূমি খোজ কাঢ়ি কাঢ়ি আমি মাজে মাজে হাহাকাৰ কৰি উঠো। তাহানিৰ সেই মহৎ দোলনিৰ বাবে কাৰোবাৰ কোলাত এসমুঠি শুবৰ বাবে। আজি মই এখন ৰেলক নমস্কাৰ জনালোঁ। সেই মহৎ দোলনিৰে এসমুঠি খুৱাই থোৱাৰ বাবে আজি মোৰ ৰেলখনক আই বুলি মাতিবৰ মন গৈছে। হয়, আই বুলি মাতিবৰ মন গৈছে। এই পৃথিৱীত জন্মদাত্ৰীৰ বাহিৰে যদি কাৰোবাক আই বুলি মাতিব পাৰি, সেয়া হ'ল ৰেল। আৰু ৰেলৰ উদাৰ বুকু মোক অপালিত নহয়। যিমান আছিল বহুত যাত্ৰী সকলোকে খুৱাই থৈছিল দোলাই দোলাই। নিমন্ত্ৰিত বিশিষ্ট কবি কুশল দত্ত। মোৰ কবিতাৰ নাম মেটামৰফচিছ।
দিনৰ বালিচন্দা আৰু ৰাতিৰ তৰাই অতল তলিলৈকে নাচি থকা এইখিনিৰ পৰাই এদিন কথাত উভতি পাবলৈ আৰম্ভ কৰিলে নৈখন। দিনৰ বালিচন্দা আৰু ৰাতিৰ তৰাই অতল তলিলৈকে নাচি থকা এইখিনিৰ পৰাই এদিন কথাত উভতি পাবলৈ আৰম্ভ কৰিলে নৈখন। ৰূপান্তৰিত পানী ৰূপান্তৰিত সংস্কৃতিৰ দৰে সমাৰোহত আন এটি গীত পৰিৱেশন কৰে বিমান গগৈ। শেষত সকলোলৈকে শলাগৰ শৰাই আগবঢ়াই নুনমাটি কবি সমাজৰ সম্পাদক বিমান গগৈ। পৰিশেষত জাতীয় সংগীত পৰিৱেশন কৰাৰ লগে লগেই নুনমাটি কবি সমাজৰ সৌজন্যত অসম কবি সমাজে আয়োজন কৰা ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি পৰে।